নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এজন অন্ধ মানুহৰ কাহিনী। আপোনালোক সকলোৱে চাই ভাল পাব। আহকচোন ৰাইজ, সেই অন্ধ মানুহজনৰ চুটি ছবিখন চাওক আৰু সেই অন্ধ মানুহজনৰ মনৰ দুখৰ অৱস্থাটো কি হ'ব পাৰে, আৰু সকলোৱে মিলিজুলি আমি এই ভিডিঅ'টো চাম আৰু আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু বেছি দেৰি নকৰি আপোনালোকে সকলোৱে চাওক চুটি ছবিখন। আজি বহুত গৰম, সেই ঘৰৰ পৰা আহিলোঁহে। সেই গান শিকোৱা মানুহজনৰ ঘৰটো বা পাওঁনে, বিচাৰি পাওঁনে নাপাওঁ বা। মই জীৱনত অন্ধ হৈ ভুলেই কৰিলোঁ কিজানি। এয়ে মোৰ জীৱন। আৰু যে দাদা, আপুনি ক'ৰ পৰা আহিছে বাৰু? আপোনাক দেখোন আগতে এই ঠাই দেখা যেন লগা নাই। আপোনাৰ কোনোবা আছে নেকি ইয়াত? ভাইটি, মই ইয়াতে আহিছিলোঁ। ইয়াত এজন বোলে গান শিকোৱা মানুহ আছে। ভাইটি, মোক এটা সহায় কৰিবা নেকি? দাদা, মই বা আপোনাক কিদৰে সহায় কৰিব পাৰিম কওকচোন এবাৰ। তুমি মোক সেই মানুহজনৰ ওচৰত লৈ যাব। আপুনি আমাৰ নীল ককাইদেউৰ কথা কৈছে নেকি? তেওঁ আমাৰ ইয়াতে বহুত ধুনীয়া গীত গায় আৰু শিকায়ো। আপোনাক মই তেওঁৰ ওচৰলৈ লৈ যাম, বলক। বোলাতে মই হ'লো অন্ধ মানুহ, সেইকাৰণে মোক কোনেও ভাল নাপায়। কিন্তু এই গাঁৱৰ নীল ককাইদেৱে মোক বহুত ভাল পায়, সেইকাৰণে মোক ইয়ালৈ মাতি পঠাইছিল। তেওঁ বহুত মহান, তেওঁ আনৰ দুখ বুজিব পাৰে আৰু সেইকাৰণে আমাৰ ইয়াৰ সকলো লোকে তেওঁক বহুত মৰম কৰে। পিছে দাদা, আপোনাৰ ঘৰ বা ক'ত? পিছে আহিলে আপোনাৰ ঘৰত কোনোবা আছে? মোৰ ঘৰত মই আৰু মা আছে আৰু কোনো নাই। ছোৱালী অকলশৰীয়া মানুহ আছে ন? মায়ে কিবা কৰে নে ঘৰতে থাকে? নাই, ঘৰতে থাকে। আমি তেনেকৈ খাই আছোঁ। আপুনি ছোৱালী কেনেকৈ জানিলে যে আমাৰ ইয়াৰ নীল ককাইদেৱে মহিলা গান গায়? মই এদিন বজাৰত লগ পাইছিলোঁ, তেনেকৈ চিনাকি। পিছলে আপোনাৰ তেওঁৰ লগত কেনেকৈ বা চিনাকি হ'ল? আমাৰ ওচৰত সেইদিনাখনে তেওঁ প্ৰগ্ৰাম কৰিবলৈ গৈছিল। তাৰপাছত মোৰো গান শিকা বহুত হেঁপাহ। তেনেকৈ তেওঁ মোক নাম্বাৰটো দিলে। দিয়াৰ পাছত মই এনেকৈ কল কৰিলোঁ। কল কৰাৰ পাছত মোক মাতিলে আৰু তাৰপিছত তেনেকৈ আহিলোঁ। পিছলে আপোনাৰ ইয়ালৈকে বহুত দূৰ হৈছে। খোজকাঢ়ি আহিছে নে কিবা গাড়ী? খোজকাঢ়ি আহিছোঁ। আপোনাৰ চাগে বহুত শাস্তি হৈছে। আপোনাৰ এতিয়া কোনো নোহোৱা হোৱা বিচাৰি অহা। বলক ঘৰত আছে নে? ভাইটি, তুমি কিবা আছিলে নেকি তোমাৰ? বেলেগ একো নাই। তুমি যে এদিন নামঘৰত প্ৰগ্ৰাম কৰিবলৈ যাওঁতে যে এজন অন্ধ মানুহ দেখিছিলে, সেইজন আহিছে আপোনাক। ক'ত দেখা পাইছা? মই আমাৰ কাকলি বাটত দেখি যোৱা পিছত আহিবাচোন, তুমি কথা আছে। হ'ব দিয়া। তেওঁ যে আহিছে ইমান দূৰৰ পৰা, বহুত ভাল লাগিছে। ভালে থাকক তেওঁ সদায়। গান শিকিব, আপুনি ব্যস্ত আছে নেকি? তুমি আহিছিলা গান শিকিবলৈ? পিছে কোনটো গান শিকিম বুলি ভাবিছা? জুবিন দাৰ যে মায়া মাথো মায়া গানটো। হয় নেকি? সেইটো গান শিকিবা? বহা। তুমি আহিলা গান শিকিম বুলি, পিছে জুবিন দাৰ গানেতো শিকিবা তুমি? এতিয়া কোনটো গান শিকিম বুলি ভাবিছা? মায়া মাথো মায়াটো। তুমি অলপ গাই দিয়াচোন। আচ্ছা, তোমাৰ এটা প্ৰব্লেম হৈছে। তুমি গানটো বহুত লোত গাইছা। কেনেকৈ ন? মই এবাৰ গাই দিম, তুমি শুনা। অ'কে? হে মায়া মায়া মাথো মায়া
তুমি জানো সঁচানে তুমি এনেকৈ গাব লাগিব। এতিয়া কথা হ'ল কি, মোৰ এজন ভাল লগৰ আহি আছে, দৃষ্টিহীন তেওঁ বহুত দূৰৰ পৰা আহিছে মোৰ লগত লগ কৰিম বুলি। তেওঁ আহিব হ'ল, এতিয়া তুমি যাই থাকা আৰু মই পিছে পৰা তুমি আহিবা, তোমাৰ আমাৰ গাঁৱৰতো তুমি, গতিকে পিছত থাকি পেলাই বা যেতিয়া আহা তেতিয়া তুমি লগ পাই যাবা মোক। এতিয়া তুমি যোৱা হৈছে দেই দেই। অ'কে অ'কে যোৱা। এইখনে আমাৰ নীল ককাইদেউ ঘৰ। ব'লা। তুমি দেখোন আকৌ আহিলা। লৈ আহিছা। ঠিকে আছে দে, ভাল কাম কৰিছা তুমি। ভালকে বহাই দিয়ে তাতে বহ। তুমি আহিলা ভাইটি? আহিলো। তাহতো তোমাৰ একো প্ৰব্লেম হোৱা নাই? একো হোৱা নাই, মাত্ৰ বাচ্চাজন ল'ৰা পালো, মোক চিনাকি কৰিলে। হয় নেকি? এৱে নাছিলে জানো? এৱে নহয়, আৰু এজন আছিল। আৰু এজন আছিলে নেকি? নামটো জানা তুমি? নামটো নাজানো। কোন হ'ব পাৰে? আমাৰ বান্ধন কাষৰ ল'ৰাজন জানো? অলপ চাপৰ কণ সি? মইতো দেখা নাপাওঁ। ঠিকে আছে দিয়া। তোমাৰ এতিয়া তুমিতো আহিলা মোৰ ঘৰত, এতিয়াতো গান শিকিম বুলিয়ে আহিছা তুমি। সেইদিনা তোমাক লগহে পালোঁ, তাতে প্ৰগ্ৰাম কৰিব যাতে তোমাক লগহে পালোঁ মই। তাৰপিছততো ভালকৈ কথা পতা নহ'ল, মই মোৰ নাম্বাৰটো দি থৈছিলোঁ তোমাক, তুমি ভালকৈ এদিন ফোন কৰিলা, তাৰপিছত আৰু আজিলৈ ফোন নাই। এতিয়াহে গম পালোঁ মই এই আমাৰ ভাইটিয়ে কওঁতে তুমি আহিছা বুলি। তাৰপিছত মই ভাবিলোঁ সি অহাৰ কথাও আছিলে, আৰু এজন ল'ৰা গান শিকা আহিছিলে, যে তাক মই পঠাই দিলোঁ তুমি আহা বুলি। যিহেতু তুমি আহিছাতো বহুত দূৰৰ পৰা আহিছা, যিহেতু তোমাৰ লগত অলপমান টাইম স্পেণ্ড কৰিব লাগিব। গতিকে এতিয়া যিহেতু তোমাৰ গানৰ প্ৰতি বহুত আগ্ৰহ আছে আৰু জুবিন দাৰ গানবোৰ তুমি বহুত ভাল পোৱা, গতিকে জুবিন দাৰ গান অলপমান গাই দিয়া আৰু শুনি যাওঁ ময়ো। এতিয়া কোনটো গাম বুলি ভাবিছা তুমি? গোৱাচোন, গোৱা, শুনি যাওঁ অলপমান। ভাল হৈছে। তুমি এতিয়াতো গান গাবলৈ বহুত ইচ্ছা তোমাক বাৰু মই কথা দিছোঁ, এদিন নহয় এদিন জুবিন দাই যেনেকৈ মানুহক সহায় কৰে সেনেকৈ ময়ো তোমাক একদিন নহয় একদিন মই ধুনীয়াকৈ এখন প্ৰগ্ৰামত লৈ যাম, তুমি গাবা, হেঁপাহ পলাই গান গাবা তুমি দিনা, হ'বনে? তোমাক মই কথা দিছোঁ, তোমাক যাতে এদিন মই এখন প্ৰগ্ৰামত লৈ যাম আৰু তোমাক গান গাবলৈ আপ্ৰাণ চেষ্টা কৰিম, আৰু তুমি মোৰ লগত একেলগে গান গাব লাগিব। তোমাকৰ নামটোত আছিলে বাৰু? নামটোৰ পৰা তোমাক মই লৈ যাম, কথা দিছোঁ তোমাক। আৰু কথা হ'ল কি, তুমি বহুত দূৰৰ পৰা আহিছা, তোমালোক দুটা ইয়াততো লৈ যা, তোমাকতো বহুত ধন্যবাদ। এই দাদাক তুমি ইমানখিনি সহায় কৰিছা, তাৰ কাৰণে বহুত ধন্যবাদ। কাৰণ তোমাতকৈ আৰু এজন ল'ৰাই সহায় কৰিছে, তাকতো মই আৰু ধন্যবাদ দিম। তুমি বহুতখিনি সহায় কৰিছে এই দাদাজনৰ কাৰণে। গতিকে মই তোমালোকৰ কাৰণে পানী লৈ আহোঁ, অলপ পৰ পানীখিনি লৈ আহোঁ, ৰবাৰে বহুত খাই দিম পানী খাই লওঁ তোমালোকৰ। তুমি হয় না? তুমি কৈছিলা নহয় তোমাৰ বোলে মাও ঘৰত আছে, অলপমান বেমাৰ নিচিনা হৈ আছে মাৰ, যিহেতু পিছে যাবাই, অলপ সোনকালকে যাব লাগিব।
তেতিয়াহ'লে তোমালোক তোমাৰ এটা কথা কওঁ, তুমি মাজে মাজে এনেকৈ মোৰ ঘৰত আহি থাকিবা, গানো শিকিবা, আৰু মই তোমাক প্ৰগ্ৰাম থাকিলে তোমাক নিশ্চয় মই লৈ যাম। এতিয়া পিছে যাবা ন? ব'লা, মই অলপ আগবঢ়াই দি থৈ আহিম। ব'লা ভাবে নেই আৰু মাজে মাজে এনেকৈ আহি থাকিবা, মই পাৰলৈ তোমাক সহায় কৰি যাম, আৰু কেতিয়াবা যদি প্ৰগ্ৰাম থাকে তোমাক মই নিশ্চয় হেৰি কৰি দিম, নিশ্চয় গান গাবলৈ